নমস্কাৰ বন্ধুসকল পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা বৰ্তমান এটা নতুন আপডেট ওলাই আহিছে যিসকল কৃষকে পিএম কিষাণ সন্মান নিধিৰ পইচাসমূহ লাভ কৰি আছে তেওঁলোকে নিশ্চয় পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ টকা লাভ কৰিবৰ কাৰণে ৱেইট কৰি আছে আৰু আপোনালোকৰ মাজৰে বহুতে মোক এই বিষয়ে সুধি আছে যে আমি পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিম কেতিয়া এই পইচা প্ৰদান কৰিব এতিয়া বন্ধুসকল চাওক এই পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিক লৈ পেলাই এটা নতুনকে আপডেট আহিছে আমাৰ অসম চৰকাৰ ফালৰ পৰা যেটো আপডেটৰ জৰিয়তে সকলোখিনি কথা স্পষ্টকৈ উল্লেখ কৰিছে যে 14 নম্বৰ কিস্তিৰ টকা কেতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব লগতে কোনসকল কৃষকে এই 14 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব আৰু 14 নম্বৰ কিস্তিৰ টকা লাভ কৰিবলৈ হ'লে কৃষকসকলে কি কৰিব লাগিব ইয়াৰ ওপৰত নতুনকৈ এটা আপডেট আহিছে যেটো আপডেটৰ বিষয়ে মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে জানিব পাৰিব যে কি নতুনকৈ আপডেট এই পিএম কিষাণ সন্মান নিধি ফালৰ পৰা ওলাই আহিছে আৰু কোনসকল কৃষকে পইচা পাব বা কেতিয়া এই পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব আপোনালোকে সকলোখিনি কথা জানিবলৈ হ'লে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব আৰু লগতে বন্ধুসকল আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে এতিয়া যাওক গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰক এতিয়া আহক আৰু বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিটোৰ কাৰণে আমাৰ অসম চৰকাৰে 5টা আপডেট মুকলি কৰিছে যিকেইটা আপডেটৰ জৰিয়তে আমাৰ অসমত এই আঁচনিখনৰ অধীনত যিমান সংখ্যক কৃষক আছে সকলো কৃষক নিশ্চয় উপকৃত হ'ব আৰু আপুনি এই আপডেটকেইটাৰ বিষয়ে যদি নিজে চাব বিচাৰে তেনেহ'লে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আসাম বুলি যেটো আমাৰ অসম চৰকাৰৰ অফিচিয়েল ফেচবুক পেজ আছে আপুনি সেই পেজত যাব লাগিব এতিয়া পেজত অহাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব বৰ্তমান মই পেজতে আছোঁ ইয়াত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 14 সংখ্যক কিস্তিৰ ধন লাভ কৰিবলৈ pmkisan.gov.in লৈ গৈ নিৰ্দিষ্ট নিৰ্দেশনাবোৰ অনুসৰণ কৰক এতিয়া লগতে আমাৰ অসম চৰকাৰ ফালৰ পৰা যি নতুনকৈ 5টা আপডেট মুকলি হৈ আহিছে সেই আপডেটকেইটাৰ বিষয়ে ইয়াত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 14 সংখ্যক কিস্তিৰ ধন লাভ কৰিবলৈ প্ৰথম আপডেটটো আহিছে যে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ থাকিব লাগিব আপুনি যেটো বেংক একাউণ্টত পিএম কিষাণ সন্মান নিধিৰ ধন লাভ কৰে সেই বেংক একাউণ্টটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ থাকিব লাগিব লগতে ইয়াত 2 নম্বৰ আপডেটটো আহিছে বেংক একাউণ্টৰ স্থিতিৰ সৈতে আপোনাৰ আধাৰ সংযোগকৰণ হৈছে নে নাই পৰীক্ষা কৰক এতিয়া আপুনি বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলে কিন্তু আপোনাৰ সেই লিংক কৰা কাম হৈছে নে নাই কেনেধৰণে পৰীক্ষা কৰিব মই ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ কিন্তু ইয়াত পৰীক্ষা কৰিব দিছে আপুনি বেংকৰ ব্ৰাঞ্চত যাব নালাগে আপুনি নিজে পৰীক্ষা কৰিব পাৰিব যে আপোনাৰ লিংক হৈছে নে নাই এতিয়া 3 নম্বৰ আপডেটটো আহিছে যে আপোনাৰ আধাৰ সংযোগ বেংক একাউণ্টটো ডিবিটিৰ সুবিধা সক্ৰিয় কৰক আপোনাৰ যেটো আধাৰ কাৰ্ড সংযোগ থকা বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটোত বন্ধুসকল আপোনাৰ ডিবিটি সুবিধাটো সক্ৰিয় হৈ আছে নে আপোনাক চাব দিছে যদি আপোনাৰ সক্ৰিয় হৈ থকা নাই তেনেহ'লে আপুনি বেংকৰ ব্ৰাঞ্চত যাব লাগিব আপোনাৰ যেটো বেংক একাউণ্ট হয় ধৰক ষ্টেট বেংক অফ ইণ্ডিয়াই হওক বা পাঞ্জাৱ নেশ্যনেল বেংকেই হওক বা ICICI বেংকেই হওক সেই ব্ৰাঞ্চত আপুনি যাব লাগিব বেংকৰ ব্ৰাঞ্চত গৈ আপুনি তেওঁলোকৰ সৈতে যোগাযোগ কৰিব লাগিব মানে ব্ৰাঞ্চৰ কৰ্মীসকলৰ সৈতে আৰু তেওঁলোকক আপুনি জনাব লাগিব যে আপোনাৰ বেংক একাউণ্টটোৰ লগত ডিবিটি মাধ্যমটো সক্ৰিয় হৈ আছে নে নাই যদি আপোনাৰ ডিবিটি মাধ্যমটো সক্ৰিয় হৈ থকা নাই তেনেহ'লে তেওঁলোকক আপুনি ক'ব যে ডিবিটি মাধ্যমটো সক্ৰিয় কৰি দিব লাগে আৰু আপুনি এই ক্ষেত্ৰত এখন KYC ফৰ্ম জমা দিব লাগিব আপোনাৰ ডিবিটি মাধ্যম সক্ৰিয় কৰিবৰ কাৰণে আৰু লগতে উল্লেখ কৰিছে যে আপোনাৰ KYC সম্পূৰ্ণ কৰক এতিয়া চাওক পিএম কিষাণ সন্মান নিধি আঁচনিৰ ধনসমূহ লাভ কৰিবৰ কাৰণে 3টা কাম আপোনাৰ কমপ্লিট হৈ থাকিব লাগিব KYC মাটিৰ ডিটেইলছ আপডেট আৰু লগতে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগিব এই 3টা কাম আপোনাৰ কমপ্লিট হৈ থাকিব লাগিব তেতিয়াহে আপুনি ধনসমূহ লাভ কৰিব লগতে উল্লেখ কৰিছে যে পিএম কিষাণ পৰ্টেলত নাও ইয়ৰ ষ্টেটাছলৈ গৈ আপোনাৰ আধাৰ সংযোগকৰণৰ স্থিতি পৰীক্ষা কৰক মই আপোনাক ভিডিঅ'টোৰ জৰিয়তে জনাই আছোঁ আপোনালোকে কেনেধৰণে চেক কৰিব এতিয়া চাওক বন্ধুসকল ইয়াত ৱেবছাইটটো শেষত উল্লেখ কৰিছে pmkisan.gov.in বুলি ৱেবছাইটটোৰ লিংক আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে পাই যাব এতিয়া এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব নাও ইয়ৰ ষ্টেটাছ বুলি আপুনি ইয়াত আপোনাৰ ষ্টেটাছ চেক কৰিব লাগিব আপুনি এই নাও ইয়ৰ ষ্টেটাছ অপশ্যনৰ ওপৰত ক্লিক কৰি দিব এই নাও ইয়ৰ ষ্টেটাছ অপশ্যনৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগত ৰেজিষ্টাৰ নাম্বাৰ বহুৱাবলৈ আহিব আপোনাৰ পিএম কিষাণ সন্মান নিধিৰ যেটো ৰেজিষ্টাৰ নাম্বাৰ হয় সেই ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাব লাগিব এতিয়া আপুনি ইয়াত আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰটো বহুৱাব লাগিব আৰু তাৰপিছত আপুনি কেপচা কোডটো বহুৱাই গেট ডাটা অপশ্যনৰ ওপৰত ক্লিক কৰি দিব লাগিব আৰু গেট ডাটা অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগত গোটেই বেনিফিচিয়াৰী ষ্টেটাছ আহি যাব পোনপ্ৰথমতে ইয়াত আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰটো আহিব লগতে ডেট অফ ৰেজিষ্ট্ৰেশ্যন আহিব কিমান তাৰিখে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ডেটটো আহিব আৰু ফাৰ্মাৰগৰাকীৰ নাম আহিব ফাৰ্মাৰগৰাকীৰ ফাদাৰ নেম বা গাৰ্জেন নেম আহিব
লগতে এড্ৰেছ আহিব, মোবাইল নাম্বাৰ আহিব। আৰু ইয়াত বন্ধুসকল আপোনালোকে এটা অপশ্যন দেখা পাইছে যে ইলিজিবিলিটি ষ্টেটাছ। আপুনি ইয়াত ইলিজিবিলিটি ষ্টেটাছটো চেক কৰিব লাগিব যে আপুনি PM কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিবলৈ হ'লে ইলিজিবল নে নন ইলিজিবল। এতিয়া আপুনি ইলিজিবিলিটি ষ্টেটাছ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব। আৰু ইয়াত আপোনালোকে তিনিটা বস্তু চেক কৰিব লাগিব যে আপোনাৰ মাটিৰ ডিটেইলছ আপডেট হৈ আছে নে নাই। প্ৰথমতে আছে যে লেণ্ড চিডিং, ইয়াত লেণ্ড চিডিং আপোনাৰ ইয়েছ হৈ থাকিব লাগিব। লগতে EKYC ইয়াত ইয়েছ হৈ থাকিব লাগিব। আৰু আধাৰ বেংক একাউণ্ট চেণ্ডিং ষ্টেটাছটো আপোনাৰ ইয়েছ হৈ থাকিব লাগিব। এতিয়া মুঠতে আপোনাৰ এই লেণ্ড চিডিং, EKYC আৰু আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট আপডেট, এই তিনিটা কাম আপোনাৰ ইয়েছ হৈ থাকিব লাগিব, তেতিয়া পইচা আপুনি লাভ কৰিব। যদি এই তিনিটা কামৰ ভিতৰত যদি আপোনাৰ এটা কামো কমপ্লিট হৈ নাথাকে, তেতিয়া কিন্তু বন্ধুসকল আপোনালোকে পইচাসমূহ লাভ নকৰিব। আৰু এতিয়া আপুনি যদি বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলে কিন্তু আপোনাৰ লিংক হৈছে নে আপুনি গম নাপায়, তেনেহ'লে বন্ধুসকল আপুনি এতিয়া নিজেই চেক কৰিব পাৰিব। আৰু আপুনি চেক কৰিবলৈ হ'লে ইয়াত এটা অপশ্যন দেখা পাইছে, ইফ ইউ হেভ অলৰেডি চিড প্লিজ ক্লিক হিয়াৰ টু চেক দ্য চেণ্ডিং ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াত যিটো ক্লিক হিয়াৰ অপশ্যন দেখা পাইছে, সেই ক্লিক হিয়াৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব। আৰু এই ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যিটো আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত আপোনালোকক লৈ যোৱা হ'ব। আৰু ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰ বহুৱাব লাগিব। আৰু যিটো কেপচা কোড আছে, সেই কেপচা কোডটো আপোনালোকে ইয়াত বহুৱাব লাগিব। আৰু লগতে ইয়াত চেণ্ড OTP অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰি দিব লাগিব। আৰু চেণ্ড OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে, সেই মোবাইল নাম্বাৰত এটা OTP আহিব। আৰু আপুনি ইয়াত OTPটো বহুৱাব লাগিব। OTP বহুৱাই আপুনি ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগত গোটেই ষ্টেটাছটো আহি যাব যে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছে নে নাই। আৰু ইয়াত এতিয়া যিকেইটা কাম কৰিবলৈ আমাৰ অসম চৰকাৰে কৃষকসকলক নিৰ্দেশ প্ৰদান কৰিছে, সেই কামকেইটা বন্ধুসকল আপোনালোকে অতি শীঘ্ৰে কমপ্লিট কৰক যদি আপোনাৰ এতিয়াও কমপ্লিট হোৱা নাই। আপুনি যদি মাটিৰ ডিটেইলছ আপডেট কৰা নাই বা EKYC কৰা নাই, তেনেহ'লে আপোনাৰ যি এগ্ৰিকালচাৰ অফিচ আছে, সেই এগ্ৰিকালচাৰ অফিচত আপুনি যাওক, নহ'লে গ্ৰাম সেৱকৰ অফিচতো আপুনি যাব পাৰে। তাৰোপৰি মহকুমা জিলা কৃষি বিষয়াৰ যিটো কাৰ্যালয় আছে, সেই তাতো আপুনি গৈ পেলাই কামখিনি কমপ্লিট কৰিব পাৰে। অতি শীঘ্ৰে আপোনালোকে এই কামখিনি কমপ্লিট কৰক। আৰু যি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা কাম হয়, এই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা কাম আপোনাৰ বেংকৰ যিটো ব্ৰাঞ্চ হয়, সেই ব্ৰাঞ্চত যাব লাগিব। সেই ব্ৰাঞ্চত গৈ পেলাই আপুনি KYC ফৰ্ম জমা দিব লাগিব। আপুনি যদি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছে, তেনেহ'লে আপুনি মিনিমাম 15 দিন ৱেইট কৰিব লাগিব। 15 দিনৰ পিছত আপুনি গম পাব যে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছে নে নাই। আৰু বন্ধুসকল 14 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ আগতে আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰে হওক, আপোনালোকক যিসমূহ নিৰ্দেশনা প্ৰদান কৰিছে, সেই নিৰ্দেশনাবোৰ আপুনি আখৰে আখৰে অনুসৰণ কৰক, তেতিয়াহে আপোনালোকে 14 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। আৰু আপুনি ধৰক এটা কিস্তিৰ টকা বা দুটা কিস্তিৰ টকা বা তিনিটা কিস্তিৰ টকা লাভ কৰিলে, তাৰপিছৰ পৰা আপুনি PM কিষাণ সন্মান নিধিৰ কিস্তিসমূহ লাভ কৰা নাছিলে। আৰু এতিয়া আপুনি 14 নম্বৰ কিস্তিৰ টকা দিয়াৰ আগতে গোটেইখিনি কাম যদি আপুনি কমপ্লিট কৰে, তেতিয়াহ'লে আপুনি যিটো কিস্তিৰ টকাৰ পৰা 14 নম্বৰ কিস্তিলৈকে যিমানকেইটা কিস্তিৰ টকা পাবলৈ বাকী আছিলে, সেই গোটেইকেইটা কিস্তিৰ টকা আপুনি একেলগে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। আৰু এতিয়া 14 নম্বৰ কিস্তিৰ টকাটো কেতিয়া প্ৰদান কৰিব, তাক লৈ পেলাই অফিচিয়েলি বাৰু এতিয়ালৈকে একো ধৰণৰ ডেট এনাউন্স হৈ অহা নাই। অতি শীঘ্ৰে এই পইচা প্ৰদান কৰিব আৰু ডেট এনাউন্স হৈ আহিব। আৰু যদি কিবা ডেট এনাউন্স হৈ আহে, তেনেহ'লে মই আপোনালোকক আমাৰ এই চেনেলৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। খালি আপোনালোকে এটা কথাই মনত ৰাখক যে PM কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ টকাটো জুলাই মাহৰ 31 তাৰিখৰ ভিতৰত মুঠতে প্ৰদান কৰিব। কিন্তু কিমান তাৰিখে প্ৰদান কৰে সেইটো এতিয়ালৈকে একো ধৰণৰ আপডেট অহা নাই। ভিডিঅ'টোৰ জৰিয়তে মই যিখিনি ইনফৰমেশ্যন আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা জানি উঠিছে। যদি জানি উঠিছে বা বুজি পাইছে, তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু লগতে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰ উপৰিও আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিছে, তেনেহ'লে বন্ধুসকল এতিয়াই যাওক, গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰক। তো আজি আছিল এইটো ভিডিঅ'। আকৌ নেক্সট ভিডিঅ' নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।